নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইনপুট চেনেলটোলৈ। সেবাৰ ফালৰ পৰা অনলাইন ফৰ্ম ফিল আপ আৰম্ভ হ'ব। ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা নটিচ এখন দিছে, ৰিলিজ কৰিছে, অফিচিয়েল নটিফিকেশ্যন। মাদ্ৰাছা HSLC দিব ওলাইছে 2023 কাৰণে। তো তেওঁলোকৰ কাৰণে কি হৈছে, অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট কৰিছে। তো অনলাইন তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে, যিটো এক্সাম হ'ব গৈ আছে ফেব্ৰুৱাৰী মাৰ্চ মাহত 2023 আৰু একাডেমিক ছিজনটো চাই ল'ব, ছেশ্যনটো 2022-2023। ঠিক আছে। এতিয়া 15 নৱেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে ইয়াৰ অনলাইন আবেদন চলি থাকিব। তো আপোনালোকে অনলাইন আবেদন কৰাৰ সময়ত ধ্যান লাগিব কি অল্ড ইউজাৰ আই ডি ইউজ কৰি, ইউজাৰ আই ডিৰ পাছত ইউজ কৰি তেওঁলোকে এইটো ইয়াৰৰ ক্লাছ 10ৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন আছে কৰিব পাৰিব। মানে কৈছে কি, তেওঁলোকেই ষ্টুডেণ্টৰ বিহাফত ষ্টুডেণ্টৰ যিখিনি অনলাইন ফৰ্ম ফিল আপ প্ৰচেছ আছে তেওঁলোকে কৰিব পাৰিব বুলি কৈছে। স্কুলখনৰ যিটো কোড হয় সেইটো ছেম থাকিব, নেম পাছৱৰ্ড ছেম থাকিব আগত যেনেকৈ কৰিছিলে। আৰু ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত গৈ তেওঁলোকে আগৰ ইউজাৰ নেম আৰু পাছৱৰ্ডেৰে তেওঁলোকে কৰিব পাৰিব বুলি ইয়াতে জনাইছে। আৰু আপোনালোকে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে এইখিনি কথা ধ্যান ৰাখিব লাগিব। এক্সামিনেশ্যন যিটো ফিজ আছে সেইটো 700 টকা, চেণ্টাৰ ফি হয় 350 টকা, আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি যিটো আপোনালোকে যদি এপ্লিকেবল হয় তেতিয়াহে দিব লাগিব, এইটো চাই ল'ব। এইটো প্ৰেক্টিকেল এক্সামিনেশ্যনটো যিসকলৰ প্ৰেক্টিকেল থাকিব তেওঁলোকেহে 150 টকাটো দিব লাগিব, নতুবা নহ'লে আপোনালোকে দিব নালাগে। এক্সামিনেশ্যন ফি আৰু চেণ্টাৰ ফি এই দুটা দিব লাগিব, 700 আৰু 350 টকা। আৰু যিসকলে চাব ভালদৰে প্ৰেক্টিকেল এক্সামিনেশ্যন যিসকলৰ আছে তেওঁলোকে দিব লাগিব 150 টকা, আৰু নহ'লে নালাগে। এনুৱেল ৰিকগনাইজেশ্যন ফি যিটো আছে সেইটো 1000 টকা। তো এইখিনি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু গোটেইখিনি আপোনালোকে ক'ত কৰিব লাগিব, www.seva.online.org ৱেবছাইটত গৈ আপোনালোকে কৰিব লাগিব। তাত গৈ আপোনালোকে ৱেবছাইটত অনলাইন ফৰ্ম ফিল আপ লিংক থাকিব, তাত আপোনালোকে পৰ্টেলটো লগ ইন কৰি গোটেইখিনি ডিটেইলছ আপোনালোকে কমপ্লিট কৰিব লাগিব। তো ষ্টাৰ্টিং ডেটটো আপোনালোক কৈ দিছোঁ, 15 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো আছে 15 ডিচেম্বৰলৈকে। তো অতি সোনকালে ভাইটি ভণ্টি চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু তোমালোকৰ সকলোলৈ ইয়াতে চেনেলটোৱে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে যাতে গম পায়। আৰু যদি গাৰ্জেনে চাই আছে তো আপোনালোকেও ভিডিঅ'টো ভালদৰে চাই সিহঁতক জনাই দিব যে অনলাইন আবেদন আৰম্ভ হৈছে আৰু অতি সোনকালে আবেদন কৰি ল'ব। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বহুত সঠিক ইনফৰমেশ্যন পালে, দিব পাৰিলোঁ। তো যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।